Hello everyone, welcome to my channel Astha's Motivation. মই আস্থা আপোনালোক সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে যিটো কাহিনী লৈ আহিছোঁ সেই কাহিনীটো আপোনালোক সকলোৱে সৰুতে পঢ়িছে কিতাপত। কিন্তু মই ভাবিলোঁ এই কাহিনীটো আকৌ এবাৰ আমি সকলোৱে মনত পেলাওঁ, কাৰণ এই কাহিনীটো মনত পেলোৱাটো খুবেই জৰুৰী, কাৰণ এই কাহিনীটোৰ মাজত লুকাই আছে এটা বৰ ডাঙৰ লাৰ্নিংছ। সো দেৰি নকৰি আমি কাহিনীটো আৰম্ভ কৰোঁ আহক। এবাৰ বাপেক পুতেক দুয়োটাই অৰ্থাৎ দুয়োজনেই বজাৰৰ ফালে গৈ আছিলে এটা গাধক লগত লৈ। অলপ দূৰ যোৱাৰ পিছত কিছুমান মানুহে তেওঁলোকক দেখি হাঁহিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে যে কি মূৰ্খ মানুহ, লগত গাধ থকা অৱস্থাত দুয়োজনে খোজকাঢ়ি গৈ আছে। এই কথা যেতিয়া কাণত পৰিল তেতিয়া সৰু ল'ৰাটোৱে দেউতাকক ক'লে, দেউতা আপুনি গাধাটো পিঠিত উঠি লওক, মই খোজকাঢ়ি যাম। এনেদৰে অলপ দূৰ যোৱাৰ পিছত আকৌ এমুখা মানুহে হাঁহিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে কি মূৰ্খ বাপেক, সৰু ল'ৰাটো খোজকঢ়াই নিছে আৰু বাপেকটো গাধৰ পিঠিত উঠি গৈছে। এইবাৰ দেউতাকে কৰিলে কি, ল'ৰাটোক গাধৰ পিঠিত বহুৱাই দিলে, দি পেলাই গৈ থাকিবলৈ ধৰিলে। অলপ দূৰ যোৱাৰ পিছত আকৌ এমুখা মানুহে হাঁহিবলৈ ধৰিলে, ক'লে কি মূৰ্খ, গাধটো ইমান কষ্ট দি পেলাই দুইটামান উঠি গৈ আছে, কেনেকুৱা ধৰণৰ মূৰ্খ মানুহ, এই জন্তুটোক কিমান কষ্ট দিছে। এইবাৰ দুইজনে গাধটো পিঠিৰ পৰা নামি গ'ল। তো বন্ধুসকল, আমাৰ মানুহবিলাকৰ লগত ছেম কণ্ডিশ্যন হৈ আছে। যোনে যেনেকৈ কয় আমি তেনেকৈয়ে মানি লওঁ কথাবিলাক, ঠিক সেই মানুহকেইটাৰ দৰে, সেই বাপেক পুতেকৰ দৰে। যেতিয়া আপোনাক মানুহে কয় তোমাৰ কনফিডেঞ্চ নাই, তোমাৰ স্কিল নাই, তোমাৰ স্কিল প'ৰ কোৱালিটিৰ, তোমাৰ চিনচিয়াৰিটি নাই, আৰু তেতিয়া আমিও গাধৰ দৰে হৈ পৰোঁ, ভাবোঁ আমি গাধৰ পিঠিত উঠিছোঁ যেতিয়া আমিও গাধ। বাট দিছ ইজ দ্য বিগেষ্ট মিষ্টেক অফ দ্য পিপল। বাট আপুনি যদি নিজক চিনি পায় তেন্তে আন 10জনৰ অপিনিয়নে আপোনাৰ লাইফত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে। চ' এই কাহিনীটোৱে আমাক এইটোকেই শিকায়, যদি আপুনি নিজক চিনি পায় তা আন 10জনৰ কথাই আপোনাক কেতিয়াও তল পেলাব নোৱাৰে বা প্ৰভাৱ পেলাবই নোৱাৰে আপোনাৰ লাইফত। কোনোবাই আপোনাৰ স্কিল নাই বুলি ক'লে আপুনি মানি ল'ব নেকি? কাৰণ আপুনি চিনি পায়, আপুনি কেতিয়াও মানি ল'ব নোৱাৰে। গতিকে কেতিয়াও সেই গাধ হ'বলৈ চেষ্টা নকৰিব। সদায় যি আপোনাক কৈ থাকে এইবিলাক কথা, সেইবিলাক কথাত গুৰুত্ব নিদিব। নিজক চিনি পায় যদি আগুৱাই যাওক, নিজৰ স্কিল ডেভেলপমেণ্ট কৰক, নিজৰ স্কিলৰ ওপৰত কাম কৰা আৰম্ভ কৰক। কাৰণ আপুনি জানে আপুনি কি, আন মানুহে নহয়। বাটত ৰৈ থকা সেই মানুহখিনিয়ে নাজানে আপোনাৰ বিষয়ে, তেওঁলোকে নিজৰ অপিনিয়নহে আগবঢ়ায়। কিন্তু এটা কথা ঠিক, সেই মানুহখিনিও এবাৰ নিজকো চাব লাগে যে তেওঁলোক কিমান স্কিলফুল, অৰ্থাৎ কিমান স্কিল থকা ব্যক্তি। থেংক ইউ এণ্ড অল দ্য বেষ্ট। মোৰ ভিডিঅ' যিসকলে চাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকে যদি কমেণ্ট কৰে তেতিয়া মোৰো কাম কৰাত উৎসাহ আহে। আপোনালোকৰ এটা লাইক বা এটা শ্বেয়াৰে আমাক কাম কৰি যোৱাত অনুপ্ৰেৰণা যোগায়। যিহেতু মই অনুপ্ৰেৰণামূলক ভিডিঅ'ছবিলাক বনাওঁ কেৱল আপোনালোকৰ কাৰণে। মই বিচাৰোঁ যে প্ৰত্যেক মানুহেই জীৱনত আগুৱাই যাওক, কেতিয়াও হতাশ নহওক, নিজৰ মনোবল দৃঢ় কৰি যাতে নিজৰ জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰে। থেংক ইউ।